নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ৰ সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। আজিৰ বাতৰিটো হৈছে এপ্লিকেশ্যনৰ জৰিয়তে নোট চিনাক্তকৰণৰ সুবিধা। ৰিজাৰ্ভ বেংকে মুকলি কৰিলে মানি এপ। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। ভাৰতীয় ৰিজাৰ্ভ বেংকে দৃষ্টিহীন লোকৰ সুবিধাৰ্থে মুকলি কৰিলে মানি নামৰ এটা বিশেষ এপ্লিকেশ্যন। বুধবাৰে এই মানি এডেড নোট আইডেণ্টিফায়াৰ মনি এপ আনুষ্ঠানিকভাৱে মুকলি কৰে গভৰ্ণৰ শক্তিকান্ত দাসে। এই মনি এপে মহাত্মা গান্ধী ছিৰিজৰ 9 পুৰণি নোট চিনাক্ত কৰিবলৈ সক্ষম। নোটক বিভিন্ন কোণৰ পৰা চিনাক্ত কৰিব পাৰিব এই এপে। নোটৰ চিনাক্তকৰণৰ পিছত এপটোৱে কণ্ঠস্বৰৰ মাধ্যমেৰে হিন্দী আৰু ইংৰাজী ভাষাত নোটখনৰ মূল্য অৱগত কৰিব। এণ্ড্ৰইড আৰু এপল দুই প্ৰকাৰৰ অপাৰেটিং ছিষ্টেমৰ বাবে এই এপ তৈয়াৰ কৰা হৈছে। ইয়াক প্লে ষ্ট'ৰ আৰু iOS এপ ষ্ট'ৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। এবাৰ ইনষ্টল কৰাৰ পিছত এপটোৰ ব্যৱহাৰৰ বাবে ইণ্টাৰনেটৰ সংযোগৰ প্ৰয়োজন নহ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এই এপটো অহাৰ পৰা দৃষ্টিহীন লোকসকলৰ বহুতেই সুবিধা হ'ব, কিয়নো তেওঁলোকে যদি চকুৰে দেখা নাপায়, এই এপটোৰ সহায়ত তেওঁলোকে এই নোট চিনাক্ত কৰিবলৈ সক্ষম হ'ব। বাতৰিটো প্ৰকাশ হৈছে অসমীয়া প্ৰতিদিন কাকতত। ইয়াৰ বাতৰিটো বিতংভাৱে চাই লওঁ বলক। ৰেল যাত্ৰাত বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব চিনেমা। যদি আপুনি ৰেল যাত্ৰা বেছিকৈ কৰে, তেনেহ'লে আপুনি ৰেল যাত্ৰাৰ সময়ত আপুনি বিনামূলীয়াকৈ চিনেমা উপভোগ কৰিব পাৰিব। চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে ভাৰতীয় ৰেল বিভাগে এক সুখবৰ কঢ়িয়াই আনিছে। এতিয়াৰে পৰা যাত্ৰীসকলে ৰেল যাত্ৰাৰ সময়তো বিনামূলীয়াকৈ পচন্দৰ চিনেমা উপভোগ কৰিব পাৰিব। ইয়াৰ বাবে ধন বা ডাটা ব্যয়ৰ প্ৰয়োজন নহ'ব। শেহতীয়াকৈ ভাৰতীয় ৰেলে এণ্টাৰটেইনমেণ্ট অন ডিমাণ্ড নামৰ এক বিশেষ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰেল বিভাগে। এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এমাহৰ ভিতৰত ৰেলত চিনেমা, চিৰিয়েল, গান, ভক্তিমূলক অনুষ্ঠান উপভোগ কৰিব পাৰিব। উল্লেখযোগ্য যে সম্প্ৰতি এণ্টাৰটেইনমেণ্ট অন ডিমাণ্ড সুবিধা কেৱল নিৰ্দিষ্ট সংখ্যক ৰেলতহে আগবঢ়াই থকা হৈছে। ৰেলৱে বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে জনোৱা অনুসৰি আৰম্ভণিতে 4 ঘণ্টাতকৈ অধিক দূৰত্বৰ সকলো ৰেলত এই সুবিধা আগবঢ়োৱা হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপুনি ৰেলত যাত্ৰা কৰে, এতিয়া আপোনাৰ বৰ নালাগিব, কিয়নো আপুনি ৰেল যাত্ৰাৰ সময়তো চিনেমা, চিৰিয়েল, গান, ভক্তিমূলক অনুষ্ঠান উপভোগ কৰি যাব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱেই আছিল। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।